নমস্কাৰ, মই মুছলি আপোনাক সকলোকে মই অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। ভাবিলোঁ বহুদিন ব্লগ দিয়া নাছিলোঁ, মানে অলপ গাটো বেয়া আছিল আৰু মনটোও ভাল লাগি থকা নাছিলে, সেইবাবে দিয়া নাছিলোঁ। ভাবিলোঁ আজি আবেলিৰ পৰাই অকণমান ব্লগটো ষ্টাৰ্ট কৰোঁ। এতিয়া আমি চাহ খাবলৈ লৈছোঁ। চাহৰ লগত আজি মানে বিস্কুটটো খাবলৈ মন যোৱা নাই, ভাবিলোঁ পিঠাকে বনাওঁ, আপোনালোকো দেখাওঁ কেনেকৈনো বনাইছোঁ। চবেই জানেই হয়তো বনাব, মই কেনেকৈ বনাইছোঁ আপোনালোকো দেখাওঁ। কেতিয়াবা এনেদৰে চাহৰ লগত খাই পাইছেনে আপোনালোকে? আজি আমাৰ চাহৰ লগত খাবলৈ মানে ক'বলৈ গ'লে বিস্কুট নাই, সেইকাৰণে মানে আজি ভাবিলোঁ চাহৰ লগত সন্ধিয়া চাহকাপৰ লগত এনেদৰে পিঠা এটা বনাই খাই চাওঁ। আটা এয়া পিঁয়াজ দিলোঁ, তাৰপৰা অকণমান বেকিং পাউডাৰ দিলোঁ, তাৰপৰা নিমখ দিলোঁ, চাট মছলা অকণমান দিলোঁ। নিদিওঁ, চাট মছলা নিদিওঁ বুলি ক'লে আপোনালোকে নিদিবও পাৰে, মই এনেই দি লৈছোঁ আৰু খাবলৈ মন গৈছে কাৰণে। এতিয়া এনেদৰে বনাই পেলাই চাহৰ লগত খাম। কিছুমানে পানী পিঠা বুলিও কয়, মই এনেদৰে বনাই চাওঁ, আপোনালোককো দেখাইছোঁ, চাই থাকক। পানী পিঠা বনাবলৈ হ'লে পানীটো পৰা অকণমান বেছিকৈ দি পেলাই বনাই, মই এতিয়া পানী বেছি দিয়া নাই, মানে মই এনেদৰে বনাই পেলাই খাওঁ। জালুক আৰু আদা অকণ দি দিছোঁ চাহত, খাবলৈও ভাল লাগে জালুক দিয়া চাহ, পানী লগাই খালেও ভাল। এয়া পিঠাৰ লগত পূৰা লাল চাহ বনাই লৈছোঁ। এই কাপটো দেখিছেনে? এই কাপটো মোৰ বাৰ্থডেত দিছিলে, আমাৰ এই মানুহজনে দিছিলে। এইটোত খাম মই, এইটোত খাব এই। আৰু এয়া পিঠা হৈ গ'ল ৰেডি। আজি ৰাতিলৈ আমাৰ ঘৰত চুনচুনি বেছিকৈ ওলাইছে যা। এইটো বেছিকৈ খাইছে চাওক। পখাৰ খাই খাই পাতত পখাৰ নাইকিয়া কৰি দিলে খাই খাই। আপুনি পখাত পিলনীয়া মানুহ নি? এয়া পখাত এইফালে এয়া খাইছে, একদম মূৰত পাগুৰি মাৰি লৈছে, আৰু এইফালে মুখখন ঢাকি ঢাকি দিয়ে ওলাবলৈ লাজ কৰি। আমাৰ নগৈ কল খাই আছে যে, ভাল লাগিছে যদিও বাকলিটো কেঁচা, ভিতৰতো বহুত ধুনীয়া লাগিছে। ঠিক আছে, ধন্যবাদ। খুৰীয়া পাপৰ ভাজি আছে। খালি মম্মীয়ে আকৌ লাজ কৰে, মা এই ভণ্টিজনীয়ে বৰ লাজ কৰে পাই, প্ৰসাদ খাই আছে। এয়া আমাৰ চালাড ৰেডি হৈ আছে, ভাত খুৱাবৰ সময় হ'ল। ভাত খোৱাটো দেখাবলৈ নহ'ল, মোৰ মানে আমনি কৰিছে। ঠিক আছে, ভিডিঅ'টো যদি চাই ভাল পালে সকলোৱে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব, আৰু ছাবস্ক্ৰাইব